কেনেকুৱা লাগিছে কম দামত পাইছো ভাল লাগিছে বহুত ভাল কিমানৰ ললা এয়া 360 কেটাত চাৰিটা 360 হয় মৰিগাঁও বজাৰত সুলভ মূল্যত ব্ৰইলাৰ বিক্ৰী উৎফুল্লিত গ্ৰাহক চিন্তিত ব্ৰইলাৰ পালক ব্ৰইলাৰ মুৰ্গীৰ দাম কমি যোৱাৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে মৰিগাঁও ব্ৰইলাৰ পালকৰ মাজত বহিঃ ৰাজ্যৰ ব্ৰইলাৰে বজাৰ ভৰি পৰাত একে নিশাই নিম্নগামী হৈছে ব্ৰইলাৰ মূল্য অধিক লোকচানৰ পৰা হাত সাৰিবৰ বাবে মৰিগাঁও চহৰৰ শনিবৰীয়া সাপ্তাহিক বজাৰত এনেদৰে প্ৰতিটো ব্ৰইলাৰত 120 টকাকৈ বিক্ৰী কৰিছে ব্ৰইলাৰ কম মূল্যত ব্ৰইলাৰ পাই গ্ৰাহকসকলে আনন্দেৰে কিনিছে যদিও চিন্তিত ব্ৰইলাৰ পালকসকল চৰকাৰক অনুৰোধ জনাইছে আৰু কিছুদিন বহিঃ ৰাজ্যৰ পৰা ব্ৰইলাৰ আমদানি বন্ধ কৰি দিবলৈ ব্ৰইলাৰ পালকসকলে জনাইছে যে ব্ৰইলাৰ খাদ্য অধিক মূল্য হোৱাৰ বাবে প্ৰতি কেজি ব্ৰইলাৰৰ ডাঙৰ কৰিবলৈ প্ৰায় 110 টকা খৰচ হয় তেনেস্থলত তেওঁলোকে 70-80 টকাত কেনেদৰে বিক্ৰী কৰিব চৰকাৰে যদি এক মাহৰ বাবে বহিঃ ৰাজ্যৰ ব্ৰইলাৰ অসমত প্ৰৱেশ বন্ধ কৰে তেন্তে তেওঁলোকে লোকচানৰ পৰা হাত সাৰিব কিমান ওজন আছে 1.5 কেজি মান আছে নেকি 120 টকা এনেতো 110 টকা 20 টকা দামত লয় এতিয়া 120 টকাতে 1.5 কেজি পাইছো খুব ভাল লাগিছে ব্ৰইলাৰ আচলতে এইটো আমাৰ ডিপেণ্ড কৰে ৱেষ্ট বেংগলৰ ওপৰত মাৰ্কেটটো যিহেতু ৱেষ্ট বেংগলত অলপ দাম কমিছে সেইকাৰণে অসমতো কমি গৈছে কেইটকাত বেছি আছে এতিয়া আমাৰ কিলো 50 টকা 50 টকা 55 টকা গতিকে হেৰৰ পৰা যিহেতু মাল সোমাই আছে তেওঁলোকে অলপ কম দামত এৰি আছে সেইকাৰণে আমাৰ অসমৰ মাৰ্কেটটো বেয়া হৈ গৈছে এতিয়া আপোনালোকৰ আণ্ডাৰত আপোনাৰ যেনেকৈ কোম্পানী আণ্ডাৰটো আপোনালোকৰ আণ্ডাৰত চবৰে লছ হ'ব কোম্পানীৰো লছ হ'ব ফাৰ্মাৰখিনিৰো লছ হ'ব আৰু যিখিনি কোম্পানীত এমপ্লয়ী আছে চবখিনিৰে লছ হ'ব ৱেষ্ট বেংগলৰ পৰা সোমাই আছে সেইটোৰ কাৰণে দামটো কমিছে যিহেতু ৱেষ্ট বেংগলৰ প্ৰডাকশ্যন কষ্ট আমাৰ অসমতকৈ প্ৰায় 10 টকা 15 টকাত কমত কৰিব পাৰে তেওঁলোকে আমাৰ মোটামুটি মৰিগাঁও আণ্ডাৰত 60-70খন ফাৰ্ম আছে নাই গোটেইখিনি এতিয়াতো কৰিব নোৱাৰি একেদিনত কৰিব পৰা নাযায় ব্ৰইলাৰ আচলতে এইটো আমাৰ ডিপেণ্ড কৰে ৱেষ্ট বেংগলৰ ওপৰত মাৰ্কেটটো যিহেতু ৱেষ্ট বেংগলত অলপ দাম কমিছে সেইকাৰণে অসমতো কমি গৈছে কেইটকাত বেছি আছে এতিয়া আমাৰ কিলো 50 টকা 50 টকা 55 টকা গতিকে হেৰৰ পৰা যিহেতু মাল সোমাই আছে তেওঁলোকে অলপ কম দামত এৰি আছে সেইকাৰণে আমাৰ অসমৰ মাৰ্কেটটো বেয়া হৈ গৈছে এতিয়া আপোনালোকৰ আণ্ডাৰত আপোনাৰ যেনেকৈ কোম্পানী আণ্ডাৰটো আপোনালোকৰ আণ্ডাৰত চবৰে লছ হ'ব কোম্পানীৰো লছ হ'ব ফাৰ্মাৰখিনিৰো লছ হ'ব আৰু যিখিনি কোম্পানীত এমপ্লয়ী আছে চবখিনিৰে লছ হ'ব ৱেষ্ট বেংগলৰ পৰা সোমাই আছে সেইটোৰ কাৰণে দামটো কমিছে যিহেতু ৱেষ্ট বেংগলৰ প্ৰডাকশ্যন কষ্ট আমাৰ অসমতকৈ প্ৰায় 10 টকা 15 টকাত কমত কৰিব পাৰে তেওঁলোকে আমাৰ মোটামুটি মৰিগাঁও আণ্ডাৰত 60-70খন ফাৰ্ম আছে নাই গোটেইখিনি এতিয়াতো কৰিব নোৱাৰি একেদিনত কৰিব পৰা নাযায় যিহেতু আমি ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা আজি এতিয়ালৈকে 2টা গাড়ী বিক্ৰী কৰিলোঁ আমি লছতে কৰিব লগা হৈছে যিহেতু আমাৰ দানা দিবৰ পইচা নাই দানা দিব পৰা নাই দানা নিদিয়াকৈ মুৰ্গীটো জীয়াই নাথাকে সেইটোৰ কাৰণে আমি 1 কিলোৰ ওপৰৰ যিখিনি মাল আছে চবখিনি উঠাই নিব লগা